নমস্কাৰ ছাত্ৰসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 6ৰ অসমীয়াৰ কুৱেশ্যন এনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি মই ক্লাছ 6ৰ লৈ আছোঁ লেচন 1ৰ সবাতোকৈ আপোন নামৰ কবিতাটি কুৱেশ্যন এনচাৰ আনি সকলোৱে ভালদৰে শুনি যাব। 1 নম্বৰ, কোৱা আৰু লিখা। কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? উত্তৰটো হ'ব, অৰ্থাৎ কবিয়ে এই কবিতাটোত কাক কাক কবিৰ নিজৰ আপোন বুলি কৈছে? উত্তৰ হ'ব নিজৰ আইক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক। 6 নম্বৰ, কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? অৰ্থাৎ কবিৰ যে মন বা প্ৰাণৰ চিনাকি সেই কথাটো কৈছে। কাৰ কাৰ প্ৰাণৰ আপোন বুলি কৈছে, চিনাকি বুলি কৈছে? উত্তৰটো হ'ব গাঁও, নগৰ, জান জুৰিৰ কথা কৈছে। 9 নম্বৰ, কবিতাটিৰ অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? অৰ্থাৎ কবিৰ যিখিনি মনৰ অন্তৰৰ ভাৱ আছিল কিহেৰে প্ৰকাশ কৰে বুলি কৈছে? উত্তৰ হ'ব নিজৰ মাতৃভাষাৰে। 10 নম্বৰ, কবিয়ে জগতখনক কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? উত্তৰটো হ'ব নিজৰ আই, নিজৰ দেশখন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। 11 নম্বৰ, সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে? উত্তৰ, সকলোৰে সৈতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। 4 নম্বৰ, কবিতাটিৰ মূলভাৱ লিখা। উত্তৰ, কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালোঁ আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱা কাৰণ হৈছে উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম, সেইফালৰ পৰা দেশখনক আমাৰ বাবে আপোন আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, সেইফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন। এইটো আৰু এবাৰ পঢ়াই দিছোঁ, এইটো মই জল্দি পঢ়াই দিয়া গৈছে। কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালোঁ আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম, সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, সেইফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন। 5 নম্বৰ, পাঠৰ পৰা অন্তধ্বনি থকা শব্দবোৰ মিলাই লিখা। উত্তৰ, আই হ'লে হ'ব চিনাই, চহকী হ'লে হ'ব চিনাকি, সুৰীয়া হ'লে কুমলীয়া, জগত হ'লে লগত, সুখ হ'লে দুখ। বাক্য ৰচনা কৰা। শুৱনি, পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। সুৰীয়া, আমাৰ মাতৃভাষা সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন। ধুনীয়া, পঞ্জী দেখিবলৈ ধুনীয়া যদি পঢ়িবলৈ নোৱাৰে। চহকী, মানুহজন চহকী যদিও অহংকাৰী নহয়। কুমলীয়া, ৰহিমে নিজৰ মনৰ ভাৱ ঋষভৰ আগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে। সুবিশাল পৃথিৱীত হাতে হাত ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। 9 নম্বৰ, তলত দিয়া শব্দবোৰৰ নৈৰ্যাৰ্থক ৰূপবোৰ লিখা। উত্তৰখিনি হ'ব হ'ব নহ'ব, ধৌ নধৌ, শুনা নুশুনা, কৰোঁ নকৰোঁ, খেলোঁ নেখেলোঁ, যাম নাযাম, দিম নিদিম, লিখোঁ নিলিখোঁ। 11 নম্বৰ, উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক, মই মোৰ আইক ভাল পাওঁ। খ, মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ। গ, আমি আমাৰ স্বদেশক লৈ গৌৰৱবোধ কৰোঁ। 16 নম্বৰ আছে, আৰু বাকীখিনি ইম্পৰ্টেণ্ট নহয় সেইকাৰণে দিয়া নাই। 16 নম্বৰ, সাঁথৰ ভাঙা, নাকত বহি কাণত ধৰে, এনে কি বস্তু ভাল পাই নৰে। উত্তৰ হ'ব চশমা, আৰু নৰে মানে হৈছে মানুহৰ কথা কৈছে, নৰ মানে মানুহ। 6 নম্বৰ, ক, আইটি তপৰাই কাঢ়ি নিলে বাঢ়ি যায়। উত্তৰ হ'ব সূতা। গ নম্বৰ, দি মৰিল কোন? দধিচি, নিদি মৰিল কোন? ৰাৱণ। 19 নম্বৰ, নি মৰিল কোন? উত্তৰ হ'ব ৰাৱণ। নিদি মৰিল কোন? উত্তৰ হ'ব দুৰ্যোধন। নকৈ মৰিল কোন? উত্তৰ হ'ব জয়মতী। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছৰ সকলোবোৰ লেচনৰ কুৱেশ্যন আনচাৰবোৰ এনেদৰে প্ৰতিদিনে এটা এটাকৈ পাৰ্ট দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰিলোঁ আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিছোঁ। ইমান এটা ফোন কৰিছোঁ। নমস্কাৰ।